মই আজি সৌভাগ্যৱান যে ৬ তাৰিখৰ পৰা ৯ তাৰিখলৈকে হ'বলগীয়া ঐতিহ্যমণ্ডিত ১২ চহৰীয়া ভাওনাৰ এই ক্ষেত্ৰত সন্মানীয় স্থানীয় বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ সৈতে আজি আছোঁ আৰু ইয়াত গোটেই স্থানীয় ৰাইজৰ যি বিপুল উৎসাহ এতিয়া এটা উৎসৱমুখৰ পৰিৱেশ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল ইয়াত ২১টা বিভিন্ন খলাৰ তাত থাকিব আমাৰ গোৰ্খা সম্প্ৰদায় আদিবাসী সম্প্ৰদায়কে আদি কৰি এটা এটা সঁচা অৰ্থত মহামিলনৰ ক্ষেত্ৰ সাংস্কৃতিক যি আমাৰ বৈভৱ আছে বৃহত্তৰ শোণিতপুৰৰ তাৰ এক সাৰ্থক প্ৰতিফলন আৰু সন্মানীয় হাজৰিকাদেৱৰ লগত আলোচনা কৰি আপোনালোকৰ জৰিয়তে প্ৰথমে মই ঘোষণা কৰিবলৈ পাই ভাল পাইছোঁ যি ইয়াত এটা স্থায়ী মঞ্চ নিৰ্মাণৰ বাবে ৰাজ্যসভাৰ সাংসদ হিচাপে যি আমি কিছু পাওঁ পুঁজি সেই পুঁজিৰ পৰা ৫০ লাখ টকা ১২ চহৰীয়া ভাওনা ক্ষেত্ৰৰ স্থায়ী মঞ্চ নিৰ্মাণৰ বাবে মই আগবঢ়াবলৈ আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ গতিকে এইটো এটা মোৰ সৌভাগ্যহে যে মই ইয়াৰ এটা অংগ হ'ব পাৰিছোঁ আৰু এই সুযোগতে অসমবাসী ৰাইজক ময়ো ইয়াৰ যিহেতু মোৰ এটা সুকীয়া পৰিস্থিতিও আছে সাংসদ বা ৰাজনৈতিক কৰ্মী ইত্যাদি বাদ দিওঁ মই এইটো অঞ্চলৰ মোক সকলোৱে জ্যেষ্ঠজনে জোঁৱাই বুলি কয় গতিকে মই এগৰাকী ইয়াৰ স্থানীয় বাসিন্দাৰ হৈও আমন্ত্ৰণ জনাইছোঁ চাওকহি ১২ চহৰীয়া ভাওনাৰ কি এক বৰ্ণিল আয়োজন কিদৰে ইয়াত ১২ চহৰীয়া ভাওনা আয়োজন কৰা হয় আপোনালোকক সকলোকে ইয়ালৈ মই আদৰণি জনাইছোঁ।